হাই ফ্ৰেণ্ডছ, আমাৰ অসমত জুবিনদাৰ পিছত যদি সিংহৰ পোৱালি আছে তেনেহ'লে এটাই আছে, তাৰে নাম হ'ল ভিক্টৰ দাস। আৰু সেই ভিক্টৰ দা যিবোৰ কথা কয় সত্য কথা কয় আৰু কাকো গেণ্টা খাতিৰ নকৰে। আৰু সেই ভিক্টৰ দাসৰ কথাখিনি বৰ ভাল লাগে শুনি। যিবোৰ কথা সত্য হয় সেইটোৱে কয়, কাকো গেণ্টা খাতিৰ নকৰে। বৰ ভাল লাগে কথা শুনি। আৰু সেই ভিক্টৰ দাসে আমাৰ সীমান্ত মামাকো এৰি দিয়া নাই। যি সত্য কথা হয় তাকেই কৈ আছে। আৰু কি কৈ আছে আপোনালোকে শুনক। ৰাতি মদ খাবি, মদ খাই তাৰপিছত মই অসমৰ ৰাইজৰ লগত কথা পাতিব বিচাৰো, আপোনালোকৰ কি হৈছে অকমান কথা চুটমানি কাৰ পৰা লাইফ শিকিছ তই? তোৰ বাপেৰে পৰা শিকিছ, গম পাইছ নাই? There is always a big daddy of all SCVs, গম পাইছ নাই? ৰাতি কি বালত তই কেলা ফেচবুক লাইভ কৰ? কোন চিএমএ কৰে কেলা চুটমানি? কোনটো চিএমএ কৰে? চুটমানি কোনটো চিএমএ কৰে? কোনটো চিএমএ কৰে মাৰাকচুদা? কোনটো চিএমএ কেলা লাইভ কৰে কেলা? দেখিছ কেলা? এই সিংহৰ পোৱালিৰ কথাখিনি যদি আপোনালোকৰ তাত ভাল লাগিছে তেনেহ'লে এটা ছাবস্ক্ৰাইব ফ'ল' অৱশ্যই কৰি দিব। জয় অসম।